কাৰ্বি পৰিষদৰ অধিৱেশন কক্ষত ২৬ গৰাকী নৱনিৰ্বাচিত সদস্যক শপত বাক্য পাঠ কৰোৱালে জিলা উপায়ুক্তই। ডিফু কলেজত আগৰ দৰে ৬০% নামভৰ্তি কৰিব পাৰিব জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলে। হাওৰাঘাটত যমুনা নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিলে খুজাই কাৰ্বি আংলঙৰ সংযোগী দলং। নমস্কাৰ, মই সঞ্জয়িতা টেৰনপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটোৰ প্ৰধান বাতৰিৰ সমূহ। এতিয়া বিতং বাতৰি। কাৰ্বি সাহিত্য শাসিত পৰিষদৰ অধিৱেশন কক্ষত ২৬ গৰাকী নৱনিৰ্বাচিত পৰিষদৰ সদস্যই কৰিলে শপত গ্ৰহণ। কাৰ্বি আংলং জিলা উপায়ুক্ত আদিল খানে আটাইকেইগৰাকী সদস্যক ভাৰতীয় সংবিধানৰ প্ৰতি অনুগত্য থকাৰ লগতে নিজ দায়িত্ব তথা কৰ্তব্য নিষ্ঠা সহকাৰে পালন কৰি যোৱাৰ বাবে শপত বাক্যৰ লগতে পাঠ কৰোৱায়। এইবাৰ পৰিষদৰ দ্বাদশ সাধাৰণ নিৰ্বাচনত অৱতীৰ্ণ হৈ যোৱা ২৩ জুনত নিৰ্বাচনৰ ফলাফল লাভ কৰিও ১০ দিন অতিবাহিত হোৱাৰ অন্তত ৩ জুলাইৰ দিনা আহিল এই ঐতিহাসিক দিনটো। পৰিষদৰ অধিৱেশন কক্ষত বিধায়ক, পৰিষদৰ বহু বিষয়া কৰ্মী আৰু সাংসদ মাধ্যমৰ অনেক সাংবাদিকসকলৰ উপস্থিতিত জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্তই শপত বাক্য পাঠ কৰোৱালে। অৱশেষত কাৰ্বি পৰিষদৰ নিমাওমাও পৰিৱেশ পুনৰ সৰব হৈ উঠিল। ১৭ জুনত অনুষ্ঠিত কাৰ্বি সাহিত্য শাসিত পৰিষদৰ দ্বাদশ সাধাৰণ নিৰ্বাচনৰ ফলাফল ২৩ জুনত ঘোষিত হোৱাৰ পিছত ১০ দিন সময় লাগিল নৱনিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰিবলৈ। যি কি নহওক এই ঐতিহাসিক দিনটোত নৱনিৰ্বাচিত আটাইকেইগৰাকীকে শপত বাক্য পাঠ কৰোৱালে জিলা উপায়ুক্ত আদিল খানে। And voted in huge numbers, which proves that the people of Karbi Anglong voted with hopes, aspirations and expectations. And therefore, I would like to urge upon you all, and I hope and expect that the new house, the new body will leave no stone unturned in meeting the expectations, hopes and aspirations of the people and in taking Karbi Anglong rapidly on the path of development and making it one of the most developed region in the country. প্ৰত্যেক সদস্যই নিজা নিজা মাতৃভাষা তথা পছন্দৰ ভাষাৰে শপত গ্ৰহণ কৰে। ২৬ গৰাকী নৱনিৰ্বাচিত সদস্যৰ ভিতৰত ১৫ গৰাকীয়ে কাৰ্বি ভাষাত from that I bear through faith and allegiance to the Constitution of India as by law established, and that I will be fulfilling discharge the duty upon which I am upon I Sami Vina Garanti Kaviano Autonomous Council Guru Kawaitan Elected Jokontan Abang Roton Tero, Karbi Anglong Autonomous Council, Inut Kawaitan, elected, Akeho, On, Tan, Abangku, Adam, Amenpen, Seme, Dengsi, Nelly, that I will bear true faith and allegiance to the Constitution of India as by law established, and that I will faithfully discharge the duty upon which I am about to. 7 গৰাকীয়ে ইংৰাজী ভাষাত
দুইগৰাকীয়ে অসমীয়া ভাষাত, একগৰাকীয়ে বড়ো ভাষাত আৰু তিৱা ভাষাত একগৰাকীয়ে ভাৰতীয় সংবিধানৰ প্ৰতি আনুগত্যৰ শপত বাক্য পাঠ কৰে। উল্লেখ্য শপত গ্ৰহণ অনুষ্ঠানৰ শেষত অধিৱেশন কক্ষৰ পৰা ওলাই অহাৰ পথত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ডিফুৰ বিধায়ক চুমৰংহাঙে কয় যে CEM আৰু চেয়াৰমেন পদৰ বাবে আগতীয়াকৈ দলে ঠিক কৰি দিয়া নাই, বৰং CEM পদৰ বাবে নৱনিৰ্বাচিত পৰিষদৰ সদস্যৰ মাজৰ পৰা নিৰ্বাচন প্ৰক্ৰিয়াৰেহে নিৰ্বাচিত কৰিব। চেয়াৰমেন অৰ্থাৎ অধ্যক্ষ পদৰ বাবে বিয়লি 1 বজাৰ পৰা মনোনয়ন দিয়াৰ কথা সদৰি কৰে বিধায়কগৰাকীয়ে। অহা 5 জুলাই হ'ব অধ্যক্ষৰ নিৰ্বাচন। ডিফু কলেজত নামভৰ্তিক লৈ পাৰ্বত্য জনজাতি তথা অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবে আৰু চিন্তা কৰিব নালাগিব। আগৰ দৰে 60% হাৰত নামভৰ্তি কৰিব পাৰিব জনজাতি তথা অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীসকলে। এই কথা কাট নিউজৰ সাংবাদিকৰে হোৱা এক চমু সাক্ষাৎকাৰত ডিফুৰ বিধায়ক চুমৰংহাঙে স্পষ্ট কৰে। বিধায়কগৰাকীয়ে আৰু কয় যে ইতিমধ্যে এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়েও কলেজখনত নামভৰ্তিৰ ক্ষেত্ৰত পূৰ্বৰ নিয়মেই বাহাল ৰাখাৰ সপক্ষে মত প্ৰকাশ কৰা বুলি জানিব দিয়ে। ডিফু চৰকাৰী কলেজত নামভৰ্তিৰ বাবে হাহাকাৰ কৰা ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলে অচিৰে ভাল খবৰ প্ৰাপ্তি হোৱাৰ পথত। হয়, নিজৰ ঘৰতে নিজে অঘৰী হোৱাৰ দৰে কাৰ্বি আংলঙৰ দৰে ষষ্ঠ অনুসূচীৰ পাৰ্বত্য জনজাতীয় এলেকাত উচ্চ শিক্ষাৰ ইতিহাস বহনকাৰী কলেজত পাৰ্বত্য জনজাতিৰ ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তি কৰিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক হিচাপে পৰিগণিত হৈছিল বিগত দিন ধৰি। হাইস্কুল শিক্ষাত পৰীক্ষা পাছ কৰি উচ্চ শিক্ষা আহৰণৰ বাবে অতি উৎসাহেৰে আহিও অহাবাটি ঘূৰি যাবলগীয়া হৈছিল ছাত্ৰ-ছাত্ৰী। কলেজৰ নামভৰ্তিৰ ক্ষেত্ৰত অধ্যক্ষ ডক্টৰ নীৰৱ শৰ্মাই নিজ খেয়াল খুচি মতে চূড়ান্ত চেচেচাৰী নীতিৰে পূৰ্বৰ 60% আসনৰ ঠাইত 22%লৈ নমাই আনে। বহু জনজাতীয় ছাত্ৰ সংগঠন, সামাজিক সংগঠনৰ সমস্যাৰ প্ৰতিবাদ, একানপতীয়া প্ৰচেষ্টাই অৱশেষত সমস্যা সমাধানৰ পথত। কিন্তু প্ৰশ্ন হয়, এনেদৰে কলেজখনক পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীৰ বাবে চৰম অমংগলজনক সিদ্ধান্ত লোৱাৰ অধিকাৰ অধ্যক্ষগৰাকীয়ে পালে ক'ৰ পৰা? এইবাৰে প্ৰথম নহয়, যোৱা 2014 চনতো ঠিক শিক্ষাবৰ্ষৰ আৰম্ভণিৰ সময়তে ছাত্ৰ-ছাত্ৰীৰ লগতে একাংশ সতীৰ্থ শিক্ষকসকলৰ সৈতে হোৱা দ্বন্দ্বৰ পৰিণতিত শিক্ষাৰ পৰিৱেশেই বিনষ্ট কৰি পেলাইছিল অধ্যক্ষ ডক্টৰ নীৰৱ শৰ্মাই। সেই কথাও চিন্তাশীল ব্যক্তিসকলক বাৰুকৈ ভবাই তুলিছে। পুনৰ 2017 বৰ্ষত শৈক্ষিক সমাজত চৰ্চিত হ'ল সেই একেই নাম। অৱশেষত ছাত্ৰ সংগঠন আৰু একাংশ সামাজিক সংগঠনৰ প্ৰতিবাদ আৰু প্ৰচেষ্টাই ফল দিলে। বোকাজানৰ বিধায়ক ডাক্তৰ নুমল মুমিন আৰু ডিফুৰ বিধায়ক চুমৰংহাঙৰ পদক্ষেপ আৰু শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হস্তক্ষেপত নামভৰ্তিক লৈ ছাত্ৰ-ছাত্ৰীসকল তথা অভিভাৱকসকলৰ দুশ্চিন্তা আঁতৰ হোৱাৰ পথত। যিটো ডিফু গভৰ্ণমেণ্ট কলেজৰ যিটো ৰিজাৰ্ভেশ্যন চিটৰ বাবে যিটো হুলস্থুলীয়া পৰিৱেশ এটা হৈছে বা ছাত্ৰ সংগঠনবোৰে আমাৰ ষ্ট্ৰাইক কৰিবলৈ যুঁজা চলাইছিলে, এই বিষয়ত মই জনাবলৈ বিচাৰিছোঁ যে যোৱাকালি মই মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত মই আলোচনা বিলোচনা কৰাৰ পিছত তেখেতে মোক জনাইছে যে এইটো এই 2 দিনৰ ভিতৰতে এইটো আগৰ যিটো ছিষ্টেম সেই ছিষ্টেমতে বাহাল থাকিব বুলি তেখেতে মোক জনাই দিছে আৰু তেখেতে ষ্টেটমেণ্টো দিবলৈ কৈছে। গতিকে মই সেইকাৰণে এই বিষয়ত আপোনালোকক জনাইছোঁ যে বিগত বছৰৰ দৰে যেনেধৰণে এডমিশ্যনবিলাক হৈছে ঠিক কৰোণা নিয়মৰ মতে চলিব। ৰাজ্যজুৰি বানৰ সংহাৰী ৰূপ অব্যাহত থকাৰ মাজতে দেওবাৰে পুৱা কাৰ্বি আংলং হাওৰাঘাটক যমুনা নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিয়ে 2 সংযোগী এখন কাঠৰ দলং। হোজাই আৰু কাৰ্বি আংলং জিলা সংযোগী দলংখন এনেদৰে হঠাৎ বানে খহাই নিয়াৰ পিছত পুৱাৰে পৰা বৃহত্তৰ অঞ্চলটোত ব্যাহত হৈ আছে যাতায়াত ব্যৱস্থা। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি ৰাজ্যৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতি। হাওৰাঘাটত নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিলে দলং। হোজাই আৰু কাৰ্বি আংলং জিলাৰ সংযোগী দলংখন বানে উটুৱাই নিয়াৰ পিছত ব্যাহত যাতায়াত। ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। হয়, ৰাজ্যজুৰি বানৰ মহাপ্ৰৱণ অব্যাহত থকাৰ মাজতে হাওৰাঘাটত দেওবাৰে পুৱা প্ৰায় 8:30 বজাত যমুনা নৈৰ বাঢ়নি পানীয়ে খহাই নিয়ে 2 জিলা সংযোগ কৰা এখন কাঠৰ দলং।
উল্লেখ্য যে সদ্যগঠিত হুজাই জিলা আৰু কাৰ্বি আংলং জিলাক সংযোগ কৰা এইখন জৰাজীৰ্ণ কাঠৰ দলংখনে বৃহত্তৰ মৌডংগা আৰু পূব গজালিপাৰ অঞ্চল হেজাৰ হেজাৰ গয়া ৰাইজৰ যাতায়াতৰ একমাত্ৰ পথ। ইমান যে মানুহকেইটা অহা যোৱা মাছো লৈ আনে, কোনোবা চৰাইও লৈ আনে, ছাত্ৰকেইটা সেই পাৰৰ পৰা নহ'লে এইকেইটা দলংটো নবনালে কেনেকুৱা হ'ব? কিহৰ দলং আছিলে? কাঠৰ দলং। কাঠৰ দলং কিমান বছৰ পূৰ্ণ হ'ব? 25-30 বছৰমান হ'ব নেকি বস্তুটো। এনেকুৱা ভাঙাই এনেকাই আছিলে আৰু গাঁৱৰ মানুহকেইটা অলপ বাঁহকেইটা দি কিনে অলপ বনাই আছিলে, মাজতো নাই, মাজকেইটা বাঁহ দি কিনে বনাই আছিলে, এইটো বাঁহো শেষ হ'ল। ইখিনি কাঠত আছিলে, মাজত বাঁহ দিছিলে, সিপাৰৰ কাঠ আছে আমাৰ। আজি মানে পানীয়ে লৈ গ'ল? আজি পানীয়ে লৈ গৈছে। নদীৰ পানী নদী হয় এইটো? যমুনা নদী। চৰকাৰক কেতিয়াবা আপোনালোকে কৈছে নে এইটো বনাই দিব লাগে? বনাই দিবলৈ আগতে কৈছিলে কোৱাটো, সিহঁতে গুৰুত্ব নিদিয়ে আমাক। কোনে বহুত বছৰ হ'ল আমি কৈছিলে, এইটো আগত এবাৰ ৰিফাৰিং আহিছিলে, ৰিফাৰিং কৰি কিনে পাছত আকৌ মাজতে গ'লগৈ। আপোনাৰ তাক কোনে গুৰুত্ব নিদিয়ে মানে? আমাৰ এইফালে গাঁৱৰ মানুহে চৰকাৰকেইটা কৈছিলে, সিহঁতে সিপাৰৰ মানুহ দুটাৰ লগত মিলিব লাগিব না। নগাঁও ডিষ্ট্ৰিক্টো আছে, আমি কাৰ্বিআংলং আছো, এতিয়া নগাঁও ডিষ্ট্ৰিক্ট সিহঁতে আমিও যাব লাগে। সিহঁতেও হুজাই নগাঁও মানুহকেইটা ইফালে আহিব লাগে, নগাঁও ডিষ্ট্ৰিক্টৰ মানুহকেইটাটো আহিব নালাগিব জানো? ল'ৰা ছোৱালী স্কুলত আহি সিহঁতে স্কুলত পঢ়ে ইয়াতে, বহুত কষ্ট হ'ব। এতিয়া কেনেকুৱা হ'ব চাওকচোন। এই দলংখনৰ ওপৰেদিয়ে দৈনিক অগণন ছাত্ৰ ছাত্ৰীসহ অহা যোৱা কৰে 20খনতকৈ অধিক গাঁৱৰ কেইবা হাজাৰ জনতাই। বিগত 15-20 বছৰ ধৰি গড় কাপ্তানি বিভাগৰ মৰণ ফাণ্ডলৈ পৰিণত হোৱা এই নিকটীয়া দলংখন অঞ্চলবাসী ৰাইজে দান বৰঙণি সংগ্ৰহ কৰি কাঠ বাঁহেৰে কোনোমতে মেৰামতি কৰি অতি বিপদজনকভাৱে আহ-যাহ অব্যাহত ৰাখিছিল। যদিও দেওবাৰে বোৱা দলংখন বাঢ়নি পানীয়ে খহাই নিয়াৰ পিছত পুৱাৰে পৰা অঞ্চলটোত বন্ধ হৈ আছে যাতায়াতৰ ব্যৱস্থা। তাকে লৈ বৃহত্তৰ অঞ্চলটোত সৃষ্টি হৈছে এক অবৰ্ণনীয় পৰিস্থিতি। কিন্তু নিৰ্বিকাৰ প্ৰশাসন, নীৰৱ ইয়াৰ জনপ্ৰতিনিধি। যমুনা গাঁও, মিষ্টিবালি আদি কেইবাখনো ৰাজক গাঁও বুঢ়াই পেলাইছে যমুনা নৈৰ বাঢ়নি পানীয়ে। ক্ষতিগ্ৰস্ত হৈছে হেজাৰ হেজাৰ বিঘা কৃষিভূমি, বিস্তৰ ক্ষতি হৈছে পশুধনৰো। হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ প্ৰতিবেদন, হাওৰাঘাট। পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি। Cut News Channel ay hinpanangit ng kanang tila at Fresco the Talent Show. The artist Kirby traditional attire and its innovation. Jong silang litong labangso asyo long interested lote ladak screen long kipi number long nang litong humri ignore. Dashwini classes Nogao. 26 selected out of 30 in JEE and CEE 2017. For dropper batch at Stadium Market, first floor, phone number 9864922277. 1-year engineering and medical coaching will start from 20th of June up to 5th July. Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39.
Chandrapur Bogazan 782480, District Karbi Anglong, Assam. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Kanj Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang salahormu ason selam pontanglo. Lasinang litum Arniwang kenang sot kecu ason la penthesire alang hithi kulat along longpon ikji. Kang sirtang kijun alang tharwe alang theso alang kecu ajam tu tharmit aduk thelua kreng chitronola ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। স্বাগতম। বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে। খেৰণী সাংবাদিক সন্থাই দেওবাৰে উদযাপন কৰে তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি প্ৰথমে সন্থাৰ সভাপতি বীৰেন ইংহিয়ে পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। দ্বিতীয়টো কাৰ্যসূচী হিচাপে স্মৃতি তৰ্পণ কৰে অসম সাহিত্য সভাৰ খেৰণী শাখাৰ সভাপতি সনত বৰুৱাই। দ্বিতীয় কাৰ্যসূচী হিচাপে বিদ্যালয়ৰ চৌহদত বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। তাৰ পিছত বীৰেন ইংহিৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত কৰে আৰু সম্পাদক অলক বৰ্মন বৰুৱাই অতিথি পৰিচয় সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। সভাত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ খেৰণী শাখাৰ সভাপতি সনত বৰুৱা, বিশিষ্ট অতিথি হিচাপে খেৰণী অঞ্চলৰ জ্যেষ্ঠ নাগৰিক বাবুচনা বৰবৰা, প্ৰমুখ্য সাংবাদিক সন্থাটোৰ উপদেষ্টা তথা অঞ্চলটোৰ বিশিষ্ট লেখক সাহিত্যক ৰুদ্ৰেশ্বৰ বকলিয়াৰ লগতে খেৰণী অঞ্চলৰ পেপাৰ এজেণ্ট বসন্ত লোকদাৰ, স্থানীয় গাঁওবুঢ়া হেমৰং পি, খেৰণী প্ৰেছ ক্লাবৰ সভাপতি মোহন টেৰাণ, সম্পাদক ধৰ্মবীৰ চৌহান আদিয়ে অংশগ্ৰহণ কৰে। উল্লেখ্য সভাত অংশগ্ৰহণ কৰা 10খন স্থানীয় গোটৰ সদস্যসকলক সম্প্ৰতি আমাৰ সমাজত গা কৰি উঠা অন্ধবিশ্বাস তথা ডাইনী সন্দেহৰ বিৰুদ্ধে মত বিনিময় কৰা হয়। সভাৰ অন্তত সাংবাদিক সন্থাৰ সহকাৰী সম্পাদক অলক বৰ্মন বৰবৰাই শলাগৰ শৰাই জ্ঞাপন কৰে। সাধাৰণ ৰাইজৰ মাজত কি ধৰণে সম্বন্ধটো ৰাখিব লাগে, সমন্বয় হ'ব লাগে, এই কথাবোৰ আপোনালোকক অৱগত কৰিছে আৰু মই দীঘলীয়াকৈ মোৰ ভাষণ ৰাখিব নিবিচাৰোঁ। পুনৰ প্ৰতিবাদত সৰব হৈ উঠিছে 24 কাৰ্বি সামাজিক সংগঠন।
কাৰ্বি আংলঙৰ গ্ৰাম্য এলেকাত ঠায়ে ঠায়ে ভিলেজ ডেভেলপমেণ্ট কাউন্সিল গঠন কৰাৰ অভিযোগত তুলি এইবাৰ সৰব হৈ উঠা এই যৌথ সংগঠনে 3 জুনত কাৰ্বি পৰিষদৰ সচিব CM তাৰৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে কাৰ্বি আংলঙৰ ভূমি যেন সমস্যাৰ ভূমি সমস্যাবোৰৰ এটা সমাধানৰ নহওঁতে আন এটা সমস্যাই মূৰ দাঙি উঠে জিলাখনৰ বহু ভিতৰুৱা গাঁও এলেকাত ব্লক উন্নয়নসমূহত কৰ্মৰত একাংশ কনিষ্ঠ অভিযন্তা গ্ৰাম সেৱকসকলৰ উদ্যোগত ভিলেজ কাউন্সিল গঠন কৰি থকা বুলি স্মাৰক পত্ৰত উল্লেখ কৰাৰ লগতে আৰু সদৰি কৰে যে কাৰ্বি আংলঙৰ দৰে ষষ্ঠ অনুসূচী এলেকাত ট্ৰেডিশনেল অৰ্থাৎ চিৰপ্ৰচলিত গাঁৱে লাগে চৰকাৰৰ পৰা ভিলেজ ডেভেলপমেণ্ট কাউন্সিল গঠনৰ প্ৰয়োজনীয়তা নাই ইতিমধ্যে ব্লক উন্নয়নৰ বিষয়া কৰ্মচাৰীৰ দ্বাৰা য'ত ভিলেজ ডেভেলপমেণ্ট কাউন্সিল গঠন কৰি দিয়া হৈছে সেইবোৰ নিষ্ক্ৰিয় কৰি আটাইবোৰ পূৰ্বৰ পৰম্পৰাগত অৱস্থালৈ ঘূৰাই দিবৰ বাবে চৰকাৰৰ ওচৰত দাবী তোলে যৌথ সংগঠনে অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া JI কাঠাৰে এই সন্দৰ্ভত নিজা অভিমত ব্যক্ত কৰি কয় যে এনেদৰে ভিলেজ ডেভেলপমেণ্ট কাউন্সিল গঠন হলে অনাগত দিনত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন প্ৰক্ৰিয়া অন্ত পৰি যাব non VDC pulo village development council non ka selambom la bangke ha panchayat allo teng pen selambom anke mo panchayat allo teng pen selambom lote la non ke do bom autonomous district council ke ultimately ha ke jut ka avedet po la puyo nanga je plang yi ke ta MGN rega kam seta ba jat a development akam seta alang litum pan pape claim long nangji lahelo ne tuma demand athema alang litum phan jongsi pape claim long le ulotang te lake ilitum karbiatum amethang abos tu amethang ason amethang ame phan aman ka chipi pelo ilitum identity sia vedat po lapen bang abos tu si ilike endun che plang thu bompo angela pulote ilitum karbi puge che pe klangji ke thang dawelo Mei pin ni atum habe pin po mei tum ke latung munit jor chot ti latung ke development akam claim po la ka hok kali jong si development akam claim te ko pisi kleng sarpo kleng dun ke dona alang ken kleng sarpo kleng dun ke do ke development akam ke japon atum si atum aphansi kleng sarpo kleng dun pu ge do lapen deng pi ke pan pu pin ni anta do rong akam ke claim jirsong da do laan ke development akam sai selo development akam claim pu ge lage pun ilitu bang panchayat tung ke panchayat pulote pons pu ge pho pu ayat pu amei pulo bang pho ha rong ang bong theng piarum ingni prong atum akam lage ilitum council tum district council la autonomous council 6 schedule ke lage det ki kim aron det ki kim aron ar lo athake det ki kim aron athake bang photot prong mei a loge athak ar lun I la thuke la pot lage ilitum amei ke bang kep alang litum ke bang phovet bang kep abang si more democratic lo la pot si la serwan kep pusi enangji la si village development cluster ta la pen si selam nangi la hello ne to matima কেইবাদিনৰ আগতে বাৰৱাৰী পূজা মণ্ডলৰ পৰা আৰম্ভ হোৱা ভগৱান জগন্নাথৰ নান্দনিক ৰথযাত্ৰাৰ পিছত 3 জুলাইত সম্পন্ন হ'ল গৃহভূমুখী উভতনি যাত্ৰা ৰথযাত্ৰা কৰি ওলাই যাওঁতে ভক্তপ্ৰাণ ৰাইজৰ যি উৎসাহ আৰু আনন্দ উভতনি যাত্ৰাত কিছু যেন নিষ্প্ৰভ কিয়নো এইবাৰলৈ আৰু এই আনন্দ ইমানতে শেষ হ'ল ভক্তি শ্ৰদ্ধা একে আছে আনন্দত হে কিছু স্তিমিত সকলো বিধি যে সম্পন্ন হ'ল উল্লেখ্য যাত্ৰাৰ দিনটোৰ দৰে এইবাৰো ৰংখ্যাং স্থিত ইস্কন মন্দিৰৰ পৰা সেই একেদিনাই ওলোৱা ৰথ আহি বাৰৱাৰী মণ্ডপৰ ৰথৰ লগ লাগি কিছু পথ একেলগে অতিক্ৰম কৰি আহি নিজ নিজ গৃহভূমুখী কৰা হ'ল ভগৱান জগন্নাথৰ উভতনি যাত্ৰা আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্জয়িতা কাৰ্ড নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ